हेलो गाइस मैं धनु লৈ আহিছিলো এটা নতুন ব্লগ আশা কৰো সকলো ভালে আছে আৰু মইও ভালে আছো আজি ভিডিওটো ৰাতিপুৱাই পুৱাই শুট কৰিছো এতিয়া প্ৰায় কেটা বাজিছে মানে 7:50 মানে মই উঠিলো 5:30 মানতে উঠিলো তো ঘৰৰ মুচি তো কাম বন কৰি আজৰি তো আজি যেটো সোমবাৰ সকলে জানি তো মানে শাওনৰ মাহৰ মানে এটো ফাৰ্ষ্ট সোমবাৰ যোৱা মঙ্গলবাৰৰ পৰা শাওনৰ মাহ সোমাইছে এবাৰ দুমহীয়া পৰিছে বাট আগৰ কিটাতো বহুতে গৈছে মন্দিৰত মানে মই যোৱা নাই মই আজি যাম তো মই এতিয়া মানে ওলোৱা নাই ওলাওগে আৰু জাস্ট গাটো ধুই আহিছো ফুল চুলবিলাক পাই আহিছো ধুব আছে এইবিলাক ধুই তো ভিডিওটো চাই থাকক মানে মন্দিৰত যাম তো এতিয়া বলকচোন তো এটা ফুল তুলসী তাৰপিছত তুলসী আহিছে সৰি দুবৰি আৰু বেলপাত পাৰি থৈছো তো পিনে ধূপকাঠি মেজ আৰু হেৰি বন্তি তো এইখিনি মই ধুই আনো বলক ধুই আনোগে ফুলখিনি ধুই আনিলো তো তাৰপিছতে এখন প্লেট লৈছো প্লেট নহয় এখন কি বুলি কয় মই নাজানো তো এটুকুৰ চন্দন গ্লাছত পানী আছে তো চন্দনটুকু মই অলপ ঘঁহি ল'ম ঘঁহি চন্দন অলপ ইয়াতে ছিটিয়াই ল'ম মানে মায়ে কৈছে আৰু ছিটিয়াই ল'বলৈ তো মই মানে অলপ সেইটো সেনেকৈ কৰি মই মানে চন্দনটো ফুলত ছিটিয়াই ল'লোঁ এতিয়া মই গলাই ল'ম 7টা বাজিব এতিয়া তো এতিয়া সোনকালে যাওঁ মন্দিৰত নহ'লে বহুত ভিৰ লাগিব বহুত মানুহ আহে ন তো বহুত ভিৰ লাগিব সেইকাৰণে তো ওলাই যাওঁ ওলাই গৈ আপোনালোকক দেখাইছোঁ ওলাই মেলি ৰেডি হৈ গ'লো আৰু মই এতিয়া যাম আৰু তো মাথাটো চুলিখিনি খুলি লৈছোঁ ঘুটি লৈ ল'লোঁ বস্তুখিনি লৈ ল'লোঁ এতিয়া যাওঁ আৰু ভাতটো দেখাম তো মোৰ হাতত মোৰ তাত মানে তেলৰ কপনা মই তেনেকৈ ঘৰতে মানে গোঁসাই ঘৰ থকা এটা সৰু ক্লাছ আছিলে এইটো চাওক লগা তো এইটোতে মই এগছে বাতি জ্বলাওঁ সেইকাৰণে মই অলপমান ইয়াতে তেল হৈ লৈছোঁ যিখিনি অকল তাতে দি হ'ল এতিয়া যাওঁ মই ধুনীয়াকৈ চাবলৈ লাগি লৈছোঁ এইটো আউটফিটটো পাই গ'লোহি এইটো মন্দিৰ পানী চানী লৈ ল'লোঁ এতিয়া যাওঁ ভিতৰত চাগে ভিডিঅ' কৰা নহ'ব ইমান ভালকৈ তো বলক এইটো আমাৰ মানে মন্দিৰৰ গছজোপা তাতে মই আকৌ ফুল আছে তাতে দি দিওঁ ৰঙা ফুল আছিলে তাতে দি দিলোঁ কৃষ্ণ কৰি এতিয়া ঘৰলৈ বুলি চাওঁগৈ আৰু এই পিনে এটা ৰাস্তা আছে ৰাস্তা দি সোমাই গ'লে মানে এইটো ৰাস্তা দি সোমাই যাব লাগে আৰু সেইটো মেইন ৰাস্তা বনাই আছে এতিয়া ক'ৰবাত গ'লে মানে এইখিনিত আহি নাম দিলে এইখিনিত এনেকৈ আহি এনেকৈ সোমাই গৈ ঘৰ যাব লাগে আৰু গঠিবলৈ বহুত দূৰ আছে আৰু মানে দূৰ মানে আৰু সেই মানুহ চাগে দেখিছে চাগে নাই দেখা কেনেকৈ ধৰিব আহি আছে নে গঠিব লাগিব গৈ টাৰ্ণিংটোতো দেখিছিলে চাগে তো খুলি এইটো মই ঘৰ পাই গ'লোহি এইজনী মায়ে গা পা ধুই গৈ আহিছে এতিয়া মই বহুত গৰম লাগিছে ফেনখন চলাই কাৰণে বহি লওঁ মই নোৱাৰা হৈ গৈছোঁ আৰু গৰমত থাকিব কাপোৰ কানি খুলি আহিলোঁ ইমান গৰম লাগিছে ফেনৰ তলত আহি বহি আছোঁ আৰু মাক মানে চাহ বনাই দিলোঁ পানী দিলোঁ মা খালে এতিয়া মই মাহঁতৰ কাৰণে ভাত বনাম মইতো আজি একো নাখাওঁ মানে একো নাখাওঁ নহয় মানে খাম আৰু বুট ভিজাই থৈছোঁ বুট খাম আৰু ফল একো অনা হোৱা নাই দেউতা ঘৰত নাই ভাইটিও টিউশ্যন গ'ল তো চাওঁচোন কি খাওঁ আৰু ককা বজাৰত গ'লে চাগে আনিব ক'ম আৰু যদি সোমাই আমাৰ ঘৰত যদি নোসোমাইতো নায়েই নহ'লে ভাইটি আহিলে কিবা এটা কৰিব লাগিব তো এতিয়া কি বনাম নাজানো বনালে দেখাম আৰু কি ভাত বনাওঁ আহি কি বনাওঁ আৰু তো ভাত বনোৱা মই এতিয়া আহিছোঁ পাকঘৰলৈ এতিয়া কি বনাওঁ একো ভাবি পোৱা নাই ঘৰত আছে এতিয়া আলু আৰু একো নাই মানে দেউতা নাইতো মানে এতিয়া কাৰণে মানে আৰু তেনেকৈ চলি যায় আমাৰ তো ভাইটি যাব গ'লে এইটো ইমান মানে হেৰি কৰিব নাজানে চব্জি বজাৰ চজাৰ ইমান ভালকৈ কৰিব নাজানে তো এতিয়া মানে আলু ভাতত দিওঁ দালি বনাওঁ তাৰপিছত চাওঁ কি বনাওঁ গছত ভাতকেৰেলা আছে ভাতকেৰেলা পাৰি আনো কি কৰোঁ চাওঁ কি বনাওঁ নাজানো আৰু মই ফাৰ্ষ্টে পানী আনি লওঁগৈ পানী নাই পানী আনিব লাগিব চাওঁ সেইখিনি আনি লওঁগৈ পানী চানী আনি লৈ ভাতকেইটা বহাই দিওঁ আৰু তো মই খালোঁ বুট কেইটামান সিজাই ল'লোঁ তাৰপিছত বুট খালোঁ
ভিডিঅ' কৰা নহ'ল আৰু খালোঁ বুট চুট খালোঁ এতিয়া সেইখিনি আমি ভাতকেইটা বহালোঁ ভাত চাত দিলোঁ মাহঁতক দি পেলাই বাচন চাচন ধুলোঁ বাচন চাচন ধুই মই শুই গ'লোঁ ইমান মানে গাটো ইমান ভাল লগা নাছিলে তো শুলোঁ তো জাষ্ট শুই উঠিছোঁ উঠি মুখখন ধুই আহিছোঁ তো তাৰ মাজতে এবাৰ উঠি গাখীৰ ল'লোঁ তো গাখীৰ চাখীৰ ল'লোঁ এতিয়া গাখীৰ গৰম কৰিছোঁ তো এইপিনে গাখীৰ বহাই দিছোঁ এইপিনে চাহ অকণমান খাই আহিছোঁ তাৰপিছত আৰু দেৰিকৈ ভাত খাম আৰু তো ভিডিঅ'টো আজি এইখিনিতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই